নমস্কাৰ। আমি সৰুকালত কটোৱা এটি জীৱনৰ কথা বিষয়ে ক'ব লৈছোঁ। আমি আগতে স্কুললৈ খোজকাঢ়ি যাওঁ। 4-5 কিলোমিটাৰ স্কুল আমি খোজকাঢ়ি যাওঁ। মোৰ স্কুল অলপ দূৰত আছিলে, তো আমি খোজকাঢ়িয়ে স্কুল যাওঁ। তেতিয়া আমাৰ চাইকেলো নাছিল। ক্লাছ 10লৈকে মোৰ চাইকেল নাছিলেই। তো আজিকালি ল'ৰাবোৰকতো বাইক লাগে। বাইক সৰু ল'ৰাবোৰেও বাইক চলায় আজিকালি, বাইক লাগে সিহঁতক। আমি তেতিয়া বাইকৰ কথাটো আমাৰ মনলৈ নাহে। বাইকৰ কথা বহুত দূৰ, বাইক ভবাই নাছিলোঁ সেইবোৰ। চাইকেলো নাছিলে আমাৰ। তো মোক এদিন স্কুলৰ পৰা আহোঁতে ছাৰপ্ৰাইজ দিছিলে মোৰ দেউতাই। চাইকেল কিনি আনি ঘৰত থৈছিলে চোতালত। তো মই স্কুলৰ পৰা আহি দেখা পালোঁ ছাৰপ্ৰাইজ। বহুত উৎফুল্লিত হৈছিলোঁ। সেইবোৰ মেমৰিজ আজিও মনত পৰে, খুব ভাল লাগে। চাইকেলৰ জামানা। চাইকেল লৈ আমি ক'ত ফুৰিবলৈ যাওঁ। গোটেই আমাৰ গাঁৱৰ ল'ৰাবোৰত লগ হৈ আমি গোটেই চাইকেল মাৰি ঘূৰি ফুৰোঁ বহুত দূৰ। আজিকালি নাই চাইকেলৰ জামানা। আজিকালি চাইকেল নাযায়, খোজকাঢ়ি নাযায়। আজিকালি বাইকৰ জামানা আহিল। চাইকেলৰ কথা মানুহে পাহৰিলে, কেনেকৈ চাইকেল চলায় কিজান।